গাইজ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি এটা ধুনীয়া ভিডিঅ' হ'বলৈ গৈ আছে, আপোনালোকে চাই থাকিব স্কিপ নকৰাকৈ। আৰু মোৰ চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি ল'ব, শ্বেয়াৰ কৰিব ভিডিঅ'। কৃষ্ণ জয় গুৰু শংকৰ। উত্তৰ পূব ভাৰতৰ সৰ্ববৃহৎ ধৰ্মীয় অনুষ্ঠান শ্ৰীমন্ত শংকৰদেৱ সংঘ। শ্ৰীমন্ত শংকৰদেৱ সংঘ শিৱসাগৰ জিলা শাখাৰ 71 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি নেমুগুৰি আঞ্চলিক শাখাৰ আতিথ্যত নেমুগুৰিবাসী ৰাইজৰ সহযোগত অনুষ্ঠিত হৈ আছে। অধিৱেশন ভাগিৰ আজি অন্তিমটো দিনত শ্ৰীমন্ত শংকৰদেৱ সংঘ শিৱসাগৰ জিলা শাখাৰ বিভিন্ন আঞ্চলিক প্ৰাথমিক শাখাৰ পৰা অহা সেৱক সেৱিকাসকলে হৰিনামৰ ধ্বনিৰে ভকত সমস্তক আদৰণি জনায়। অনুষ্ঠানটিত নিৰ্দিষ্ট বক্তাৰূপে উপস্থিত থাকে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক কুশল ঠাকুৰীয়া বাপজনা। বিয়লি 5 বজাত শ্ৰীমন্ত শংকৰদেৱ সংঘ শিৱসাগৰ জিলা শাখাৰ সম্পাদক বাপজনাকে প্ৰমুখ কৰি আদৰণি সমিতিৰ সভাপতি বাপজনাই ধৰ্মধ্বজা ভাগি সম্বৰণ কৰে। ধৰ্মধ্বজা সম্বৰণ অনুষ্ঠানটিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ পৰিকল্পনা আৰু যোগাযোগ বিভাগৰ সভাপতি বাপজনাকে প্ৰমুখ কৰি জিলা শাখাৰ বিষয়ববীয়া পৌৰসমস্ত লগতে বিভিন্ন আঞ্চলিক প্ৰাথমিক শাখাৰ পৰা অহা বাপ বান্ধৱ আই মাতৃ সমস্ত উপস্থিত থাকে। ধৰ্মধ্বজা ভাগি সম্বৰণ কৰাৰ পাছতে মূল মঞ্চলৈকে হৰিনামৰ ধ্বনিৰে লৈ যোৱা হয়। সমস্ত অৱস্থাতে যাতে আমি এইখিনি কাম কৰিব পাৰোঁ, এইখিনি কথা কৈ আপোনালোকৰ ওচৰত আমি আমাৰ সেৱা নিবেদন কৰি বক্তব্য সামৰিছোঁ আৰু পুনৰবাৰ আমি কি কৰোঁ, ইয়াৰ পৰা বিদায় ল'ম। আমাৰ ইতিমধ্যে খবৰ এটা ভাওনাখন উদ্বোধন কৰিবৰ কাৰণে আমাৰ দায়িত্ব দি থোৱা আছে, গতিকে আমি যাবলৈ লাগিব। গতিকে এইকেইটা কথাৰে আপোনালোকৰ কাৰণে আমি আমাৰ বিদায় বহন কৰিব। শ্ৰীমন্ত শংকৰদেৱ সংঘ শিৱসাগৰ জিলা শাখাৰ আগন্তুক 72 সংখ্যক বাৰ্ষিক অধিৱেশন ভাগি অনুষ্ঠিত হ'ব শিৱসাগৰ জিলা শাখাৰ ৫৫ আঞ্চলিক শাখাত।
ধৰ্মধ্বজা গ্ৰহণ কৰিবৰ বাবে পাঞ্চজন্য আঞ্চলিক শাখাৰ সভাপতি সম্পাদক বাপজনাকে প্ৰমুখ কৰি বাপ বান্ধৱ আই মাতৃ সমস্ত উপস্থিত থাকে। শিৱসাগৰ জিলা শাখাৰ সভাপতি বাপজনাই আগন্তুক ৭২ সংখ্যক অধিৱেশন ভাগি সফল হোৱাৰ কামনা কৰে। অনুষ্ঠিত কৰিবৰ কাৰণে তেখেতসকলে একমত হৈ সকলো একীকৰণ হৈ তেখেতসকলে আহিছে আৰু আজি ধৰ্মধ্বজা গ্ৰহণৰ বাবে ইতিমধ্যে পতাকা আমাৰ অনন্ত ভক্তিযুক্ত পুৰুষ আত্মবোধ মাধৱ প্ৰসাদে মিলয় কৃষ্ণৰ কৃপাততে গোচৰ সংখ্যা হয় এই মানে গীতাৰ নিৰ্ণয় সেই মানে পাঞ্চজন্য আঞ্চলিক শাখাৰ সভাপতি বাপজনাই ধৰ্মধ্বজা গ্ৰহণ কৰে শ্ৰীমন্ত শংকৰদেৱ সংঘৰ শিৱসাগৰ জিলা শাখাৰ সভাপতি বাপজনাৰ পৰা ইয়াৰ পাছতেই পাঞ্চজন্য আঞ্চলিক শাখাৰ সমূহ বাপ আই সমস্তই ধৰ্মধ্বজা ভাগি হৰিনামৰ ধ্বনিৰে আদৰণি জনায়। আমিও আগন্তুক ৭২ সংখ্যক অধিৱেশন ভাগি সফল হোৱাৰ কামনা কৰিম। কৃষ্ণ। কৃষ্ণ জয় গুৰু শংকৰ